যি সময়ত এক বস্তা ইউৰিয়া সাৰ বাবে সাধাৰণ কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে এটা দুষ্ট চক্ৰই চোৰাংভাৱে এই বগা ইউৰিয়া ক'লা বজাৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। এনে তথ্য পোহৰি আহিছে হোজাই জিলাৰ দবকাত। যোৱা নিশাই গোপন তথ্যৰ ভিত্তিত দবকা আৰক্ষীয়ে অভিযান চলাই দবকাৰ মিকিৰাটি হাওগাঁও টুলগেটৰ পৰা 2খন বগা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰে। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ AS02CC8722 আৰু AS31C0837। এই চোৰাং ইউৰিয়া সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে 3জনকৈ লোকক আটক কৰিছে। লগতে তেওঁলোকৰ পৰা AS01ET2660 নম্বৰ এখন 4চকীয়া বাহনো জব্দ কৰে। ধৃত লোককেইজন হ'ল ক্ৰমে হোজাই ফকৰুল ইছলাম, মুৰাজাৰ ৰাজীবউদ্দিন আৰু লংকাৰ আলীৰ তাজউদ্দিন। এই আটাইকেইজনে গোলাঘাটৰ পৰা ইউৰিয়া সাৰখিনি কাছাৰ হৈ মিজোৰামলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। 2খন ট্ৰাকৰ পৰা 1200 বস্তা ইউৰিয়া সাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। যোৱাকালি 11/9/2022 তাৰিখে যিটো আমাৰ নিয়মীয়া যোনটো তালাচী হয়, ৰেগুলাৰ নাকা চেকিং হয়, সেই সংক্ৰান্ত সেইটোতে আমি দবকা টোল গেটৰ ওচৰত আমি এখন বলেনো গাড়ী আৰু 2খন ট্ৰাক আমি ধৰা পৰিছিল। আৰু থৰো চেকিঙৰ পাছত আমি পাইছিলোঁ যে 2খন ট্ৰাকতে 1200 মান এপ্ৰক্সিমেটলি 1200 মান সাৰ ভৰ্তি মানে বেগ আছে ইউৰিয়া, 1200 বস্তা আমি বেগ আমি ৰিকভাৰ কৰিছোঁ। আৰু সেই সংক্ৰান্তত আমি 3জন ব্যক্তিকো আমি এৰেষ্ট কৰিছোঁ। তেওঁলোকৰ নাম হৈছে ৰাজীবউদ্দিন, তাজউদ্দিন বৰভূঞা আৰু ফকৰুল ইছলাম। এই 3গৰাকীয়ে তেওঁলোক হোজাই ডিষ্ট্ৰিক্টৰ হয়। আৰু বলেনো গাড়ীখনৰ নম্বৰ হৈছে আপোনাৰ AS01ET2660 আৰু ট্ৰাক দুখনৰ নম্বৰ হৈছে AS02CC8722 আৰু AS31C0837।